আগত খুলিছিল এইটো 3 এপ্ৰিল কালি ৰাতিপুৱা যিটো দিছিল হয় সেইটো LLC নাম আছিল হি ৰিনিকি নন্দী কালি যেতিয়া সবে পইণ্ট আউট কৰিলে নন ডিল হ'ব লাগিছিলে যেতিয়া এইবিলাক পইণ্ট আউট হ'ল বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি ল'লে কালি ৰাতি এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত ইয়েস আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786 এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই অহাকালি আপোনালোকে এই কোম্পানী just an hour ago we created Gaurav Elizabeth 786 Limited Liability LIC on this website by paying USD 199 and it should be visible on the website by this evening এতিয়া মই আপোনাক তাৰমানে 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি USD 199 এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে আপোনালোকে সবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ ক্যান ক্ৰিয়েট বহুত বেছি ডেটাও নালাগে বহুত কম ডেটা লাগে ইমেইল আইডি আপোনাৰ ফোন নাম্বাৰ এটা ইমেইল আইডি ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি